নমস্কাৰ, মই সঞ্চিতাই মোৰ সঞ্চিতাৰ অসমীয়া পাকঘৰলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ নতুন ৰেচিপি এটা লৈ আপোনালোকৰ মাজলৈ পুনৰ ঘূৰি আহিছোঁ। একেবাৰে সহজ ৰেচিপি আৰু একেবাৰে সাধাৰণ ৰেচিপি। ৰেচিপিটো কিন্তু সকলোৱে সম্পূৰ্ণকৈ এবাৰ চাব কিন্তু দেই, কাটি নিদিব, সম্পূৰ্ণকৈ চাব। আৰু মোৰ চেনেলত যিসকল নতুন তেখেতসকলেও এবাৰ ৰেচিপিটো চাবচোন। আৰু মোৰ চেনেলত বহুতকেইটা ৰেচিপিও দিয়া আছে, যদিহে ভাল লাগিছে এবাৰ চাবচোন। আৰু যদি ভাল লাগিছে এবাৰ ছাবস্ক্ৰাইব কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আমি ৰেচিপিটোলৈ আগবাঢ়োঁ, আহক তেন্তে। মই বনাম ডিম কাৰী। আচলতে ডিমৰ জোল আমি সাধাৰণতে খায়ে থাকোঁ। আজি অলপ বেলেগ ধৰণে বনাম। বেলেগ ধৰণে খাবলৈ মন যায় কেতিয়াবা, মই বেলেগ ধৰণে বনাম। মইনো কেনেকৈ বেলেগ ধৰণে বনাওঁ আপোনালোককো অকণমান দেখুৱাওঁ। আচলতে ঠাণ্ডাৰ দিনত অলপ বেলেগ ধৰণে খাবলৈ মন যায়। আমি সাধাৰণতে চবেই জানে ডিমৰ জোল বনাবলৈ, চবেই জানেই চাগে। আচলতে মইনো কেনেকৈ বেলেগ ধৰণে বনাওঁ আপোনালোককো অকণমান দেখুৱাওঁ বুলিহে ভাবিছোঁ। এয়া ডিমে আলুৱে সিজাই লৈছোঁ। এয়া কেইটামান কাজু লৈছোঁ, কেইটামান মগজ লৈছোঁ। কাজুৱে মগজে মই এঘণ্টামান গৰম পানীত ভিজাই ৰাখিছোঁ। এটা বিলাহী লৈছোঁ, বিলাহীটো ভালকৈ গুটি উলিয়াই ধুই লৈছোঁ। তাৰপিছত কেইটামান দুটা পিঁয়াজ লৈছোঁ। পিঁয়াজখিনি এয়া সৰু সৰুকৈ কাটি লৈছোঁ আৰু দুটা কেঁচা জলকীয়া সৰু সৰুকৈ কাটি লৈছোঁ পিঁয়াজৰ লগতে। নহৰু অলপ থেতেলিয়াই লৈছোঁ। তাৰপিছত লং লৈছোঁ, ডালচেনি লৈছোঁ, ইলাচি লৈছোঁ আৰু এটা তেজপাত লৈছোঁ। তাৰপিছত আমি এইখিনি যে মই কাজু আৰু মগজ আৰু বিলাহী এইখিনি মিক্সিত এটা পেষ্ট বনাই ল'ম আৰু ডিমে আলুৱে ফ্ৰাই কৰি ল'ম। আহক তেনেহ'লে আৰম্ভ কৰোঁ। এইখিনি ডিমে আলুৱে মই বইল কৰি লৈছোঁ। বইল কৰি পেলাই এইখিনি ফ্ৰাই কৰি ল'লোঁ। আলুখিনি অকণমান ফ্ৰাই কৰি নল'লে অলপ কেঁচা কেঁচা গোন্ধ এটা ভাল নালাগে, মানে অলপ কেঁচা কেঁচা লাগে, গোন্ধ এটাও আহিব পাৰে কেঁচা কেঁচা। এইখিনি ফ্ৰাই কৰা হ'ল। তাৰপিছত এইটো পেষ্টটো কাজু, বিলাহী আৰু মগজৰ এটা পেষ্ট বনাই লৈছোঁ। পেষ্ট বনাই পেলাই মই এইখিনি সেই ফ্ৰাই কৰা তেলখিনিতে মই এতিয়া পিঁয়াজ দি পেলাই পিঁয়াজখিনি ফ্ৰাই কৰি ল'ম। প্ৰথমতে মই ইয়াত দিছোঁ লং, ডালচেনি, ইলাচি সেইকেইটা অকণমান দি দিছোঁ। দি পেলাই এটা তেজপাতটো দিছোঁ। দি অকণমান লৰাই পিঁয়াজখিনি মই ইয়াত দি দিম। এইখিনি পিঁয়াজখিনি দি পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে মই ভাজি যাম। এয়া পিঁয়াজখিনি ৰঙচুৱা হৈ আহিছে আৰু ইয়াত মই যে নহৰুখিনি থেতেলিয়াই থৈছিলোঁ, নহৰুখিনি ইয়াত দি দিলোঁ। দিয়াৰ পিছত অকণমান নহৰুখিনি কেঁচা গোন্ধ যোৱালৈকে লৰাই দিম অকণমান সময়। নহৰু কেঁচা গোন্ধ গ'ল। তাৰপিছত মই এতিয়া দিম পেষ্টটো। এই পেষ্টটো যে মই বনাই থৈছিলোঁ, এই পেষ্টটো মই ইয়াত দি দিলোঁ। পেষ্টটো ইয়াত দি অকণমান সময় লৰাই থাকিম। এই পেষ্টটো যেতিয়ালৈকে তেল বিৰিঙি নাহে কিনাৰত, তেতিয়ালৈকে ভাজিব লাগিব ভালদৰে। যদি ভালদৰে ভজা নাযায় তেনেহ'লে কেঁচা কেঁচা গোন্ধ আহিব। সাৱধান, ভালদৰে ভাজিব কিন্তু পেষ্টটো কেতিয়াও নভজাকৈ পানী ঢালি নিদিব। মই তেল বিৰিঙি অহালৈকে পেষ্টটো ভাজিম। তাৰপিছত এইখিনি মই মছলাৰো এটা পেষ্ট বনাই ল'লোঁ। যিখিনি সৰ্বসাধাৰণ আমি মছলা ব্যৱহাৰ কৰোঁ সেইখিনিয়ে মই এটা পেষ্ট বনাই লৈছোঁ। জিৰা, ধনিয়া, অকণমান গৰম মছলা দিছোঁ, অকণমান ৰেড চিলি দিছোঁ, তাৰপিছত অকণমান হালধি দি পেলাই ইয়াতে এটা মই পেষ্ট বনাই লৈছোঁ। এই পেষ্টটো মই ইয়াত ঢালি দিম। এইখিনি ভজা হোৱাকৈ নাই, ভালদৰে তেল বিৰিঙি অহা নাই। এতিয়া মই এই পেষ্টটো ইয়াত ইয়াত মই ঢালি দিলোঁ। মছলাৰ পেষ্টটো ঢালি পেলাই এইখিনি লাগি নাযাবৰ কাৰণে এই পিছাই মিক্সি বাতিটো পানী অলপমান পখালি পেলাই ইয়াত দি এইখিনি সম্পূৰ্ণকৈ তেল বিৰিঙি অহালৈকে ভাজি থাকিম পুনৰ। এইখিনি চাওক মোৰ ভজা হৈ গৈছে। এইখিনি মোৰ তেল নিগৰি আহিছে কিনাৰে কিনাৰে। এয়া চাওক চাইডে মোৰ ধুনীয়াকৈ তেল নিগৰি আহিছে। এতিয়া মই
ইয়াত এইখিনি যে ভাজি থৈছিলোঁ ডিমে আলুৱে মই এতিয়া ইয়াত ঢালি দিম। ঢালি পেলাই ধুনীয়াকৈ এইখিনি মিক্স কৰি ল'ম। একেবাৰে সহজ আচলতে বনাবলৈ, একেবাৰে উজু বনাবলৈ। সকলোৱে চাগে বনাই খাইছে, যিসকলে নাই খোৱা তেখেতসকলে এবাৰ বনাই খাই চাবচোন, সঁচাকৈ বৰ ধুনীয়া লাগে খাই পেলাই। মই যেতিয়া বনাইছোঁৱে আপোনালোককো সেইবাবে অকণমান দেখুৱাইছোঁ। এয়া মোৰ এইখিনি মিক্স কৰা হৈ গ'ল। এইখিনি চব মিক্স কৰি ল'লোঁ ধুনীয়াকৈ। তাৰপিছত ইয়াত মই অকণমান গৰম পানী ঢালি দিম। এয়া মই ইয়াত অলপমান উতলা গৰম পানী ঢালি দিছোঁ। কমাই ঢালিব, যিহেতু এইখন গ্ৰেভিখন পাতল নহয়, ডাঠ হ'ব। বেছিকৈ পাতল কৰিলে বৰ এটা সোৱাদ নাহে গ্ৰেভিখনৰ, ডাঠ হ'ব। পানীটো অলপ কমাই ঢালিব। তাৰপিছত ইয়াত নিমখ দিবলৈ পাহৰি আছিলোঁ, এতিয়া মই ইয়াত দিম নিমখ। এয়া সোৱাদ অনুপাতে নিমখ দিব, গ্ৰেভিখন যিহেতু ডাঠ হ'ব বেছিকৈ নিমখ দি নিদিব। তাৰপৰা মই গ্ৰেভিখন উতলিবলৈ ৰাখি দিম 10 মিনিটমান। 10 মিনিটৰ পিছত মোৰ ডিম কাৰী ৰেডি হৈ যাব। এইখন গ্ৰেভিখন মোৰ উতলি আছে, হ'লগৈ আৰু চাগে। মই দাঙি পেলাই এবাৰ ময়ো চাওঁ, আপোনালোককো দেখুৱাওঁ। এইখন চাওক, ডিমৰ কাৰী ইমান ধুনীয়া কালাৰ এটা আহিছে, ধোঁৱা উৰি আছে, উতলি আছে যিহেতু। তাৰপিছত শেষত সোৱাদৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ বস্তু এয়া চাওক, জালুক। অকণমান মই ইয়াত জালুক দিম সোৱাদৰ কাৰণে। আপোনালোকে যদি জ্বলাটো সৰহকৈ খায় অকণমান সৰহকৈ দিব। মই যিহেতু পিঁয়াজৰ লগত 3টামান জলকীয়াও পিচি দিছিলোঁ, সেইটো কাৰণে মই অকণমান জ্বলাটো কমাই দিছোঁ, বেছি হ'ব পাৰে। অকণমান শেষত জালুক দিব। জালুক দিবলৈ কিন্তু নাপাহৰিব, গোটেই গ্ৰেভিখনৰ সোৱাদকণ জালুকে আনে। এতিয়া মোৰ ডিম কাৰী ৰেডি হৈ গ'ল। চাওকচোন কালাৰটো ভালদৰে দেখুৱাইছোঁ। এইখন মোৰ ডিম কাৰী ৰেডি হৈ গ'ল। মই বাতি এটাতে কাঢ়ি লৈছোঁ। এয়া চাওক ইমান ধুনীয়া হৈছে গ্ৰেভিখন। মোৰ যিহেতু ধনিয়া নাই, সেইটো কাৰণে মই অকণমান কচুৰি মিঠি দি দিছোঁ। যদিহে ধনিয়া আছে আপোনালোকৰ, ওপৰত ধনিয়া কাটি দিব। এয়া চাওক ভালদৰে। আচলতে চবেই জানে বনাবলৈ, কিন্তু কেতিয়াবা অলপ বেলেগ ধৰণে খাবলৈ মন যায়। সেইবাবে আজি মই কেনেকৈনো বেলেগ ধৰণে বনাইছোঁ আপোনালোককো অকণমান দেখুৱালোঁ। ভিডিঅ'টো কিন্তু সম্পূৰ্ণকৈ সকলোৱে চাব দেই, কাটি নিদিব, যদিহে মোৰ ভিডিঅ'টো ভাল পাইছে। এয়া চাওক মই ভালদৰে ওচৰৰ পৰা দেখুৱাই দিছোঁ। গ্ৰেভিখন একেবাৰে ডাঠ হৈছে। আপোনালোকে যদি পনীয়াকৈ খাব বিচাৰে পনীয়াকৈ ল'ব পাৰিব। মই গ্ৰেভিখন অলপ ডাঠকৈ ৰাখিছোঁ। ৰেচিপিটো সম্পূৰ্ণকৈ চালেনে? যিসকলে চোৱা নাই এবাৰ সম্পূৰ্ণকৈ চাবচোন প্লিজ। মোৰ ফালৰ পৰা সকলোলৈ অনুৰোধ, ৰেচিপিটো এবাৰ সম্পূৰ্ণকৈ চাবচোন। আচলতে আমি ডিম খায়ে থাকোঁ, একেবাৰে সাধাৰণ কথা, সকলোৱে জানেই বনাবলৈ। কিন্তু আজি অলপ বেলেগ ধৰণে খাবলৈ মন গ'ল, সেইবাবে মই বেলেগ ধৰণে বনাই পেলাই চালোঁ। খাবলৈ বিৰাটেই ধুনীয়া হৈছিলে ৰেচিপিটো, গ্ৰেভি মানে বহুতেই টেষ্টি হৈছিলে। কেতিয়াবা অলপ বেলেগ বেলেগ ধৰণে খাবলৈ মন যায়, সেইবাবে মইনো কেনেকৈ বনাইছিলোঁ আপোনালোককো অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে ৰেচিপিটো যদি ভাল পাইছে প্লিজ সম্পূৰ্ণকৈ এবাৰ চাব। আৰু মোৰ চেনেলত যিসকল নতুন তেখেতসকললৈ সকলো মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ, সকলোৱে যাতে মোৰ চেনেলটো এবাৰ প্লিজ ছাবস্ক্ৰাইব কৰে, লাইক কৰে, কমেণ্ট কৰে আৰু শ্বেয়াৰো কৰে। আৰু কাষতে থকা বেল বটনটো যাতে প্ৰেছ কৰি থয়, মোৰ যাতে নতুন ভিডিঅ' বা ৰেচিপি আহিলে আপোনালোকে প্ৰথমতেই পাব। এতিয়ালৈ আহিছোঁ, নতুন ভিডিঅ' বা ৰেচিপি লৈ আপোনালোকৰ মাজলৈ পুনৰ ঘূৰি আহিম। ধন্যবাদ।